নমস্কাৰ, স্বাগতম জনাইছোঁ। জনাই আছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ। আপোনাৰ একোখন আধাৰ কাৰ্ড আছে নেকি? যদি আধাৰ কাৰ্ড আছে, বন্ধ হৈ যাব পাৰে আপোনাৰ বিশেষ আধাৰ কাৰ্ডখন। ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে এটা বিশেষ কাম কৰিবলৈ ইতিমধ্যে বাধ্যতামূলক কৰিছে। আপুনি কৰিব লাগিব এই বিশেষ কামটো, নহ'লে বন্ধ হৈ যাব পাৰে আপোনাৰ আধাৰ কাৰ্ডখন। নমস্কাৰ, স্বাগতম জনাইছোঁ। জনাই আছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ। বন্ধ হৈ যাব পাৰে আপোনাৰ আধাৰ কাৰ্ডখন। 31 মাৰ্চৰ পূৰ্বে আপুনি কৰিব লাগিব এটা কাম, ইতিমধ্যে বাধ্যতামূলক কৰিছে ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা। আপোনাৰ পান কাৰ্ডখন সংযুক্ত কৰিব লাগিব আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে, ইতিমধ্যে বাধ্যতামূলক কৰিছে ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা। জনাই আছোঁ বিশেষ ইতিমধ্যে আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড সংযুক্ত কৰাটো ইতিমধ্যে বাধ্যতামূলক কৰিছে ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা। ইতিমধ্যে আপুনি কৰিবই লাগিব, নহ'লে অচল হৈ যাব পাৰে আপোনাৰ আধাৰ কাৰ্ডখন। ৰাজ্যবাসীক জনাই আছোঁ খুবেই গুৰুত্বপূৰ্ণ খবৰ। আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড সংযুক্ত কৰাৰ অন্তিম সময়সীমা হৈছে 31 মাৰ্চ। 31 মাৰ্চৰ পূৰ্বে আপুনি কৰিব লাগিব ইতিমধ্যে সংযুক্ত। যদি আপুনি আধাৰ কাৰ্ডৰ সৈতে সংলগ্ন নকৰে তেনেহ'লে অচল হৈ যাব পাৰে আপোনাৰ পান কাৰ্ডখন। ইতিমধ্যে বাধ্যতামূলক কৰিছে ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা। আপুনি সংলগ্ন কৰিবই লাগিব। কিন্তু আপুনি সংলগ্ন কেনেকৈ কৰিব আপোনাক সেয়াও জনাইছোঁ। চেণ্ট্ৰেল বোৰ্ড অফ ডাইৰেক্ট টেক্সৰ জৰিয়তে ইতিমধ্যে সতৰ্কবাণী কৰিছে ইতিমধ্যে ৰাজ্যৰ লাখ লাখ জনতা। জনাইছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। কেনেকৈ কৰিব আপুনি সংলগ্ন আপোনাৰ আধাৰ কাৰ্ডখন পান কাৰ্ডৰ সৈতে, ইতিমধ্যে আপোনাক অভিষেক জনাই আছোঁ। তাৰপিছত আপুনি পোনপ্ৰথমে লগ ইন কৰিব লাগিব income.tax.gov.in/IEC/pro পৰ্টেলত আপুনি লগ ইন কৰিব লাগিব পোনপ্ৰথমে এইটো ৱেবছাইটত। আপুনি প্ৰথমে আয়কৰ বিভাগৰ ৱেবছাইট লগ ইন কৰক। আপুনি লগ ইন কৰিব লাগিব পোনপ্ৰথমে। আপুনি সংলগ্ন কৰিব হ'লে আপুনি পোনপ্ৰথমে লগ ইন কৰক। তাৰপিছত আপুনি কুইক লিংকত ক্লিক কৰক। ইয়াৰ পিছতে আপুনি কুইক লিংকত ক্লিক কৰিব লাগিব আপুনি। তাৰ পাছতে আপুনি লিংক আধাৰ বিকল্পত ক্লিক কৰিব লাগিব। আপুনি বিকল্পত ক্লিক কৰাৰ পিছত তাৰপিছত আপুনি কেনেকৈ কৰিব আপোনাক অভিজ্ঞ জনাই আছোঁ। তাৰ পাছত আধাৰ, পান আৰু ফোন নম্বৰ সন্নিৱিষ্ট কৰক। আপুনি সন্নিৱিষ্ট কৰিব আপোনাৰ ফোন নম্বৰটো সন্নিৱিষ্ট কৰিব লাগিব। আপোনাৰ মোবাইলত আহিব এটা OTP। আপুনি মোবাইল নম্বৰ দিয়া মোবাইল নম্বৰত আপোনাৰ আহিব এটা OTP। পাছপোৰ্ট ওৱান টাইম পাছপোৰ্ট এটা আহিব। আপুনি OTP লাভ কৰাৰ পাছত আপুনি কি কৰিব লাগিব আপোনাক সেয়াও জনাইছোঁ। আপুনি কেনেকৈ কি কৰিব। পিছত আপুনি OTP লাভ কৰাৰ পিছত আপুনি আই ভেলিডেট মাই আধাৰ ডিটেইলছত আপুনি ক্লিক কৰিব লাগিব। আপুনি OTP পোৱাৰ পিছত এইসমূহ কাম কৰাৰ পিছতে সংযুক্ত হৈ পৰিব আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড। আপুনি এনেকৈ কৰিব পাৰিব অতি সহজতে আপুনি সংলগ্ন। পুনৰবাৰ জনাই আছোঁ আপুনি 31 মাৰ্চৰ পূৰ্বে আপুনি কৰিব লাগিব এই বিশেষ কামটো, নহ'লে অচল হৈ যাব পাৰে আপোনাৰ আধাৰ কাৰ্ডখন।